Good morning everyone. আজি মোৰ নতুন ভ্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই দিনটো কি কৰো আপোনালোকক দেখাই থাকিম। এতিয়া আমি বজাৰ কৰিব যাবলৈ ওলাইছো। বলক আপোনালোককো লৈ যাওঁ আৰু ভিডিঅ'টো শেষলৈ চাব। বজাৰখন যেহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় সেইটো কাৰণে বেছি টাইম নালাগে বাৰু বজাৰ আহি পাওঁতে। বজাৰলৈ আহি আমি প্ৰথমে কেঁচা শাক-পাচলি অলপমান কিনি ললোঁ। তাৰ পিছত ভাবিলোঁ আজি মাছ খোৱা যাওক, সেই কাৰণে আমি মাছ কিনিবলৈ মাছৰ বজাৰৰ ফালে আহিলোঁ। আহি পেলাই চাই ফুৰিছোঁ কি মাছ পায় কি নাপায়। তাৰ পিছত আমি অকণমান সৰু মাছ লৈ আহিলোঁ। ভাবিছোঁ আজি আমি পাতত দিয়া মাছ বনাই খাওঁ বুলি। তাৰ পিছত মাছ কিনিলোঁ, কিনি অলপ আপেলো কিনি লৈ আহিলোঁ। লৈ গোটেইখিনি বজাৰ কৰি হোৱাত আমি ঘৰ পালোঁ। আহি ঘৰ পাই গোটেই বজাৰৰ বস্তুখিনি নিজৰ ঠাইত থৈ বাকী কামখিনি কৰি ল'লোঁ। কৰি উঠাৰ পাছত মই মাছ পাতত দিছোঁ। যিহেতু ইয়াত কলপাতৰ অলপ অভাৱ, তাৰ বাবে মই এনেকৈ ফইল পেপাৰতে দিছোঁ। আনফালে মই মাছ অলপ ভাজি আছোঁ। মাছখিনি ইফালে ভাজি হোৱাত আৰু ইফালে পাতত দিয়া মাছখিনিও ৰেডি হৈ গ'ল। তাৰপাছত পাতখন খুলি দিওঁতে ইমান ধুনীয়া যে গোন্ধ এটা আহিছিল। আগতে গাঁৱত থাকোঁতে এইবিলাক চব জুইত দিয়া হয়, ইয়াত তেতিয়া জুইত নাই, সেইটো কাৰণে এনেকৈ গেছতে দিব লগা হৈছে। জুইত দিলে ইয়াৰ গোন্ধটো অলপ বেছি ভালেই আহে বাৰু। তাৰপিছত মাছখিনি অলপ ঠাণ্ডা হোৱাত এইখিনি মই পিটিকিলোঁ। পিটিকা কৰি উঠাৰ পিছত ভাত খাবলৈ কাঁহীখন ধুনীয়াকৈ সজাই লৈছোঁ। এইখিনি আছে ভাপত দিয়া মাছ, এইখিনি মাছৰ পেটুকা আৰু এইখিনি মাছৰ পিটিকাখিনি আৰু এইখিনি মাছ গোটেইখিনি এনেকৈ ভালকৈ সজাই লৈছোঁ। লৈ পেলাই ভাতকেইটা খাবলৈ বহিছোঁ। আজি মই ফাৰ্ষ্ট টাইম এনেকৈ পাতত দিয়া মাছ আৰু ভাপত দিয়া মাছ নিজে বনাইছোঁ। আপোনালোকে কোনে কোনে এনেকৈ খাই ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এটা ভিডিঅ'লৈ আহিম, আজিলৈ আহিছোঁ, বাই।